মক্কাৰ পৰা এপোৱা মাটি আনি কেনে পোৱা মক্কাৰ স্থাপনা কৰিছিল। নমস্কাৰ সকলোকে। দুদিনমান আগতে মই হাজোৰ খুব ধুনীয়া এটা তীৰ্থস্থানলৈ গৈছিলোঁ, সকলোৱে গম পাইছে। তাৰ ভিতৰত মুছলিমসকলৰ খুব এটা পবিত্ৰ তীৰ্থস্থান সকলোৱে জানে, পোৱা মক্কা। আৰু হাজোৰ হৰগ্ৰীৱ মাধৱ মন্দিৰৰ লগতে আমি পোৱা মক্কালৈকেও গৈছিলোঁ। যিহেতু সদায় যোৱা নহয়, ভাবিলোঁ অলপ দৰ্শন কৰি আহোঁ, ল'ৰা ছোৱালীকেইটাকো দেখুৱাই লৈ আহোঁ। কামৰূপ জিলাৰ হাজোৰ গৰুৰাচল পাহাৰৰ মুছলিমসকলৰ এই পবিত্ৰ স্থান আছে, যাক পোৱা মক্কা বুলি কোৱা হয়। চুফী সাধক গিয়াছুদ্দিন তেখেতে কেইবাজনো লোকক লগত লৈ কেনে ইয়াতে ধৰ্ম প্ৰচাৰ কৰিছিল। পবিত্ৰ ধৰ্মৰ যিবিলাক বাণী আছিল তেওঁলোকৰ, সেইবিলাক প্ৰচাৰ কৰিছিল আৰু তেখেতৰ মৃত্যুৰ পিছতে এই মাজাৰ প্ৰতিষ্ঠা কৰা হৈছিলে। হয়তো মোৰো ভুল হ'ব পাৰে, কিন্তু মই যিমানখিনি জানো মই আপোনালোকক সেইখিনিহে অৱগত কৰাইছোঁ। আৰু প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত চুফী সন্ত হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন বা তেখেতক শ্বেখ জালালুদ্দিন বুলিও কোৱা হয়, তেখেতৰ মৃত্যুৰ তিথিৰ দিনাখন 15 দিনীয়াকৈ উৰুচ উৎসৱ পালন কৰা হয়। আৰু সেয়েহে ফেব্ৰুৱাৰী মাহটো খুব ইয়াতে ব্যস্তপূৰ্ণ ঠাই হৈ থাকে, বহুতো পৰ্যটক লোকৰ আগমন ঘটে। এই উৎসৱত চুফী গীত, জিকিৰ, আল্লাৰ যিবিলাক ইছলামৰ যিবিলাক মধুৰ বাণী আছে সেইবিলাক ইয়াত প্ৰচাৰ কৰা হয়। উৰস উৎসৱৰ সময়ত পোৱা মক্কাত বহুত ডাঙৰ এখন মেলা বহে। ময়ো তেনেকৈ বহুত নাজানো, কিন্তু সৰুৰ পৰা কৈ অহা শুনিছোঁ যে মক্কাৰ সলনি যদি আপুনি পোৱা মক্কা দৰ্শন কৰে, 4ভাগৰ 1 অংশ আপোনাৰ মক্কাৰ পুণ্য লাভ কৰা হয়। যিহেতু মক্কাৰ পৰা এপোৱা মাটি আনি এই পোৱা মক্কাখন স্থাপনা কৰা বুলিও জনশ্ৰুতি আছে। আৰু সেয়েহে কোৱা হয় যে যিখিনি পুণ্য আপুনি মক্কাত যোৱাৰ পিছত লাভ কৰে, তাৰে কিছু অংশ হ'লেও ইয়াতে এই পোৱা মক্কা দৰ্শন কৰিলে আপোনাৰ পুণ্য হয় বুলি কয়। বহুতো লোকে কোৱা শুনিছোঁ, যদি এই মাজাৰত বা এই পোৱা মক্কাত যদি আপুনি আপোনাৰ মনৰ আশা যদি ভাবে, তেতিয়াহ'লে পুণ্য হয় বুলি কয়। হাজোৰ এই পোৱা মক্কা খুব ইছলামসকলৰ কাৰণে খুব এটা সুন্দৰ পবিত্ৰ স্থান। সেইদিনাখন আমি পোৱা মক্কাত গৈ খুব ভাল পাইছিলোঁ আৰু মোৰ 2টা ল'ৰায়েও খুব ভাল পাইছিলে। আহল বহল ঠাই, তাতে গৈ আমি ভিতৰত মম জ্বলাইছিলোঁ, মম আৰু ধূপ জ্বলাইছিলোঁ। মোৰ ডাঙৰ ল'ৰাটোৱেও মোৰ লগত জ্বলাইছিলে, খুব ভাল লাগিলে। আচলতে মম জ্বলোৱাৰ পিছতে আমাক তেওঁলোকে প্ৰণামী বুলি তেওঁলোকৰ আৰবী ভাষাতে কিছু আমাক আশীৰ্বাদমূলক প্ৰাৰ্থনা গাই দিছিলে। আৰু তেওঁলোকে যেনেদৰে কৰে তেনেকৈ আৰু। এনেকুৱা নহয় যে অকল ইয়াতে মুছলিম ধৰ্মৰ লোকেই যাব পাৰে, তেনেকুৱা নহয়। হিন্দু ধৰ্মৰ যথেষ্ট লোক ইয়াতে যোৱা দেখিছোঁ, গৈ কেনে তাতে প্ৰাৰ্থনা কৰা দেখিছোঁ, ধূপ মমবাতি এইবিলাক জ্বলোৱা দেখিছোঁ। খুব ভাল লাগিলে। তেওঁলোকৰ যদিও মুছলিম ধৰ্মৰ অনুষ্ঠান এটা তীৰ্থস্থান হয়, তথাপিতো কিন্তু হিন্দু লোকৰ কাৰণেও কিন্তু খুব ধুনীয়াকৈ খোলা ৰাখিছে তেওঁলোকে। আৰু ইয়াতে খুব ধুনীয়া পৰিৱেশ, খুব ভাল পালোঁ।